তো ৰানিং কৰাৰ পাছত কি এক্সাৰসাইজ কৰিব লাগে ৱৰ্কআউট কৰিব লাগে আজি এইটো দেখাবলৈ গৈ আছো হেল্ল' বন্ধুসকল গুড মৰ্নিং খুলুমবাই মোৰ নাম গুণৰাম বড়ো আই আছে আপোনালোকে মোৰ ইউটিউব চেনেল গুণৰাম ব্লগছ কালিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চোৱাৰ বাবে আৰু ইমান মৰম দিয়াৰ কাৰণে মোৰ মনৰ পৰা ধন্যবাদ জনালো পুৰা ঠাণ্ডা আছিলে সেই কাৰণে টুপি চটি পিন্ধি লৈছো তো এতিয়া মই টুপি খুলিম তাৰপিছত এজন ইফালে সিনাপ মাৰি আছে ই একেদিন বেছি মাৰিও পৰা নাই আমিও সিনাপ লং জাম্প তাৰপিছত ৰানিঙো অকমান কমতি হৈ আছে আমাৰ তো বন্ধুসকল বেছি লেকচাৰ দি থাকিলে বেছি ভিডিঅ'টো দীঘল হৈ যায় আৰু চাবলৈ অসুবিধা লাগে মানে একদম ভাল নালাগে কৰাৰ পাছত ভাগৰ লগাৰ পাছত কি এক্সাৰসাইজ কৰিব লাগে সেইবোৰ এতিয়া অকমান চাই যাওক আৰু মই দেখাবলৈ চেষ্টা কৰিম বেছি নাজানো তেও মই অকমান শিকাবলৈ চেষ্টা কৰিম আৰু মই এইবিলাক কৰি থাকো অকমান গা বিষুৱাবিলাক এইবিলাক কমে তো বন্ধুসকল বেছি দেৰি নকৰো তো তেতিয়াহ'লে আজি ভিডিঅ' আৰম্ভ কৰো নে কি কোৱা বন্ধুসকল দেখিলে এক্সাৰসাইজ কেনেকা কৰে ৱৰ্কআউট কেনেকা কৰে সিম্পল আৰু যেনেবা এইবিলাক কৰিলে আমাৰ গা বিষ আৰু ভৰি বিষ এইবিলাকৰ পৰা অকমান বাচি যায় আৰু অকমান আৰাম পায় বেছি হাৰ্ড নহয় মানে হাৰ্ড নহয়ে বেছি বুলি ক'বলৈ নাই হাৰ্ড নহয় এইবিলাক এক্সাৰসাইজ মানে এইবিলাক কৰিলে মানে গা বিলাক আৰু ভৰিবিলাক ভাল হৈ যায় কি কয় চিন পেনবিলাক আৰু এইবিলাক মানে গোটেইখিনি কিবা নৰ্মেল হৈ যায় আৰু ইমানখিনি কিবা নহয় কষ্ট নহয় মানে ইমানখিনি কষ্ট নাপায় তো এইবিলাকে আছিল সৰু কেইটামান এক্সাৰসাইজ ৱৰ্কআউট তো কেনেকা লাগিল কমেণ্ট কৰি জনাব নিশ্চয় কৰি চাব সকলোৱে এইবিলাক যদি ভাল লাগে কৰি কমেণ্ট এটা জনাই দিব তাৰপিছত নেক্সট ভিডিঅ'ত লগ পাম আজিৰ কাৰণে ইমানে বেছি দীঘল নকৰোঁ বেছি দীঘল কৰি থাকিলে বেছি দীঘলে হৈ যায় মানে চাবলৈ অলপ অসুবিধা লাগে তো আজিৰ ভিডিঅ' ইমানখিনি আছিল তো বাই বাই